আমি যে জুইত কৰিছিলো এটো হৈ গল এতিয়া আমি খাম এয়া চাট মছলা ৰেডি কৰিছো বলা তে পাৰি ন গাধাৰি वाह सरबी আকৌ জিকিলে হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই ব্লগ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ মোৰ নতুন ব্লগলৈ আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভাত খাই এয়া আজৰি হৈ মেলি অলপ ৰ'দ লৈছোঁ আৰু লগতে এয়া চাওক আমাৰ ফুল একচুৱেলি ফুলৰ যতন মা আৰু দেউতাই লয় আৰু কিন্তু মই ফুল বহুত বেছি ভাল পাওঁ আৰু আজি যিহেতু উৰুকা আজি উৰুকাত কি কৰিলোঁ কি নাই গোটেইখিনি আপোনালোকক দেখাম চাই থাকক ব্লগটো বিহুৰ আৰম্ভণিটো কেকৰ পৰা কৰোঁ বুলিয়ে কেক বনাব লৈছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ চকলেট কেকে বনাম কিন্তু দেখিলোঁ যে চকো পাউডাৰ নায়েই কিন্তু কিবাটো ব্যৱস্থা কৰিব লাগিব সেইকাৰণে চকলেট বিস্কিটখিনিয়ে গাখীৰতে গলাই এয়া দেখিছেনে গলাই পেলাই কেকৰ ওপৰত দি পেলাই ধুনীয়াকৈ মিক্স কৰিছোঁ গোটেইখিনি মিক্স কৰাটো ভাল হ'ব লাগে যিমান আপোনালোকে ভালকৈ মিক্স কৰিব ইমান কেকটো ফুলিব আৰু যিমান কেকটো ফুলে ইমান বেছিয়ে হয় টেষ্টি দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গৈছে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিক্স কৰি অভেনত 45 মিনিটছ ৰাখি দিলোঁ আৰু সেই সময়তে মোৰ চাৰ্ভি আহিলে Hi guys, my name is Cyrus and her name is Dimpy. এয়া হৈছে মোৰ কিউট ভতিজীজনী তাই মোৰ হেনো ব্লগবোৰ চাই আৰু সেইকাৰণে তাই দেখি তাই কৈছে মই এবাৰ ব্লগ কৰিম সেইকাৰণে তাই কিবা কিবি কৈ আছে তাৰপিছত মই বিহু গালোঁ আৰু তাই নাচিছে চব জোনবাই বেজেতি দিয়া বুলি পইতা পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি ন গাধাৰি ওপাৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ লেমৰ তাৰপিছত ককাইক ভনীয়েকে পাঞ্জা খেলিছে वाह सरबी জিকি গ'ল ঝুমুৰ লগাইছে এয়া মায়ে পিঠা বনাব লৈছে কি পিঠা বনাইছে মা চুজি পিঠা এয়া চুজি পিঠাটো বনাইছে কেনেকৈ বনাইছে কোৱাচোন প্ৰথমতে চুজি ময়দা ইলাচি আৰু ৰিফাইন সমান পৰিমাণে সানি ল'লোঁ সানি লৈ এয়া লাডু সৰু সৰু লাডু কৰি পিঠা বনাইছোঁ তাৰপিছতে ৰিফাইনত ভাজি দিলে পিঠা হৈ যাব আৰু এয়া গিলা পিঠা বনাবলৈ সানি থৈছে বনাব চুজি পিঠা পূৰা হৈ আছে আৰু দেই ইফালে কেকটো যে দিছিলোঁ সেইটো ৰেডি হৈ গ'ল ফ্লপি হৈছে পূৰা দেখিছেনে বহুত ছফ্ট এয়া এটা চিকেন বনাব লৈছোঁ জুইতে বহি পেলাই দেখিছেনে জুইতে পুৰিম চিকেনখিনি আৰু এয়া চাই থাকক দেখাই যাম আপোনালোকক আমি যে জুইত কৰিছিলোঁ এটো হৈ গ'ল এতিয়া আমি খাম এয়া চাট মছলা ৰেডি কৰিছোঁ বলা এয়া বাহিৰত যে চিকেন পুৰিছিলোঁ তাৰে থাকি গ'ল তো দেউতাই ক'লে তাত পুৰি থাকিলে দেৰি হ'ব যিহেতু ৰাতিপুৱা মেজি সময় 6টা বজাত তো জল্দি উঠিব লাগিব সেইকাৰণে মই ইয়াতে চিকেন ড্ৰাই ফ্ৰাই অকণ বনাই দিলোঁ ৰেচিপি নিদিওঁ কাৰণ সকলোৰে নিজৰ নিজৰ ৰেচিপি থাকে মই ভাবোঁ খাব পৰা হ'লেই হয় নিমখ ঠিকমতে হ'ব লাগে বাছ হৈ যায় আৰু এয়া ৰ'ব এয়া চিকেন ৰেডি চক ৰাতিপুৱাই গা পা ধুই মেজি জ্বলাবলৈ আমি ওলালোঁ সৰুৰ পৰা দেখি আহিছোঁ এই পৰম্পৰাটো দেউতাই কৰি অহা আৰু পুহ মাহৰ মেজি মাঘমহীয়া অগ্নি দেৱতাই কেঁচা পকা সকলো ধ্বংস কৰি নিয়ে এষাৰ কৈ পেলাই দেউতাই এনেকৈ কৈয়ে মেজিটো জ্বলাবলৈ দেউতাই আৰম্ভ কৰে
আৰু মোৰ ভিউৱাৰ্ছ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মেজিৰ জুই পবিত্ৰ উমেৰে যাতে সকলোৰে জীৱন সুখময় হওক তাৰে কামনা কৰিছোঁ। এবাৰ আমাৰ মেজিটো অকণমান সৰু কাৰণ প্ৰত্যেকবাৰে আমি পথাৰত গৈ জ্বলাওঁগৈ যোৱা বছৰলৈকে। এবাৰ সকলো গোটেইখিনি নাই, সেইকাৰণে আমাৰ নিজৰ চোতালতেই দেউতাই নিয়মটো কৰিছে। এবাৰ অকল আমি আছোঁ আৰু ডাঙৰ বৰ্তাৰ ঘৰৰ সকলোখিনি আছে। তাকে আগৰ দিনবোৰ মনত পৰি গ'লে মনটো এটা মিক্স ফিলিং আহি যায়, কাৰণ সৰুতে পথাৰত যাওঁ, মেজি ফুৱাই আশীৰ্বাদ লৈ পথাৰতে আমি খোজকাঢ়ি ফূৰ্তি কৰি মেলি বিহু নাচি তাতে পিঠা পনা খাই গোটেই খোপা আমি একেলগে হৈ পেলাই সেইটোৰ মজাই বেলেগ আছিলে। এয়া দেউতাই সেৱা কৰিছে, লগতে ময়ো সেৱা কৰি লৈছোঁ আৰু। তাৰপিছতে মায়ে লৈ আনিলে প্লেট এখনত গোটেইখিনি, আৰু দেউতাই প্ৰথমতে আৰম্ভ কৰিছে কল আপেল গোটেইখিনি মেজিক দি লৈছে, তাৰপিছতহে আমি খাম। তাৰপিছত বৌহঁতো আহিলে, আমি একেলগে সকলোৱে বাহিৰতে পিঠা খালোঁ আৰু এয়া ফূৰ্তি কৰিছোঁ বিহু বুলি, অলপ বিহু নাচিছে। ভোগালী বিহু যিহেতু এতিয়া ঘৰে ঘৰে পিঠা খোৱা কথাই আৰু এয়া আমাৰ ঘৰৰ প্ৰথম আলহী বিহু খাবলৈ অহা। জলপান পিঠা পনা সকলো দিছোঁ আৰু তাহাঁতিও ভাল পাইছে খাই। বাৰু কোনে কোনে মেজি জুইত মিঠা আলু পুৰি পেলাই খালে জনাবচোন। মই কিন্তু খালোঁ দেই, আৰু বহুত বেছিও ভাল লাগে, আৰু কাঠ আলুও খালোঁ। কোনে কোনে খালে কমেণ্ট বক্সত জনাব, আৰু আপোনালোকেও মাঘ বিহুটো কেনেকৈ পালন কৰিলে সেইটোও জনাব। মই এয়া দেখালোঁ মই কেনেকৈ পালন কৰিলোঁ। মোৰ ভিডিঅ' চাই আহিছে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে নতুন ভিউৱাৰ্ছ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। এয়াই আছিলে আজি ব্লগটো। আকৌ লগ পাম নতুন এটা ব্লগত। এতিয়ালৈ আহিছোঁ, বাই।